এতিয়া ইয়াতে মই আৰু এটা কথা কওঁ, যেতিয়া মেচত খেল চাই মই ইমান ফ্ৰাষ্ট্ৰেটেড হ'লো, বিশেষকৈ এখন মেচত এটা ভাল পাছ উলিয়াই দিব নোৱাৰে হে, এটা 1-1 পাছত উলিয়াই দিব নোৱাৰে। গিবছনে বল খুজি থাকে, ইফালে নেষ্টৰে বল খুজি থাকে, বল এটা উলিয়াই দিব নোৱাৰে, এটা চিম্পল চিলি মিষ্টেক কৰি গোটেই খেলৰ মোমেণ্টাম বৰবাদ কৰি দিয়ে। সি কিয় আছে? দেৰি নকৰাকৈ আহক আৰম্ভ কৰোঁ আজিৰ ভোট জলকীয়া টক্স। The first challenge goes for a shot. মিন্ময়, দিগবলাৰ, আজি প্ৰথম প্ৰশ্ন তোমালোকৰ কাৰণে। আজি মেটচখনত যিখন মেটচ হৈ গ'ল, আচলতে আমাৰ দেৰিয়ে হৈছে ভিডিঅ'টো দিয়াৰ, যিখন মেটচ হৈ গৈছে পঞ্জাৱ এফচিৰ লগত, খেলখনত কোনটো মুহূৰ্তত পৰা তোমাৰ এনেকুৱা লাগিল যে মেটচখন আমাৰ হাতৰ পৰা অকণ পিছলি গ'ল? প্ৰথমতে আহিম মই মিন্ময়ৰ ওচৰতে। মই ভাবিছো যেতিয়া মানে তুমি ভাবা ফাৰ্ষ্ট হাফটো আমি প্ৰথমখিনিততো পাঞ্জাৱে অলপ ডমিনেট কৰিছিল। তাৰপিছত যেতিয়া আমি পেনাল্টি এটা চাউটো পাইছিলোঁ ফ্ৰম অপজিশ্যন, যোনটো সাধাৰণতে হয় পেনাল্টি মোৰ মতে, কাৰণ আশিৰে ভৰিত লাট মাৰিছিল ইনচাইড দ্য বক্স। চ' মোৰ মতে সেইটো পেনাল্টি হয়, সেইটো লাকি যে আমাৰ পেনাল্টি নিদিলে। কিন্তু নেক্সট পজিশ্যন আমি থণ্ডাৰবাৰ্ড থ্ৰ' দি এটা পেনাল্টি পাইছিলোঁ, যোনটো ফিলিপতে মিছ কৰিলে। আই থিংক সেইটো যদি স্ক'ৰ কৰাহেঁতেন আমি অলপমান গেমত আহিব পাৰিলেহেঁতেন। যি নহওক, তাৰ কিছু মুহূৰ্ত পিছতে পাৰ্থিৱৰ নিজৰ ব্ৰিলিয়েঞ্চৰ কাৰণে আমি আহিম, পাৰ্থিৱৰ কথালৈ আমি আহিম। এতিয়া প্ৰথম কথা হ'ল দিগবলৰ ওচৰত আহিলে, পুৰা ভালকে ফিলিপতেও যিটো গ'ল মিছ কৰিলে, কিহৰ কাৰণে মিছ কৰিলে? কি কাৰণে? সেইটো যদি আমি খেলখনৰ পৰা চোৱা যায় তেতিয়া আমি ক'ব নোৱাৰো আচলতে, কিয়নো মানসিকতাৰ ওপৰতো ডিপেণ্ড কৰে বা তোমাৰ লাকৰ ওপৰতো ডিপেণ্ড কৰে। কেতিয়াবা কয় ন মানুহে মোৰ দিন নাছিলে, ক'ব ফিলিপটোৰ নিচিনা এটা যিজন মানে এটা ষ্টাৰ প্লেয়াৰ বুলি ক'ব লাগিব আমাৰ নৰ্থ ইষ্ট ইউনাইটেডৰ, সাধাৰণতে তেনেকুৱা গ'ল মিছ আমি নেদেখোঁ। সেই পেনাল্টি মিছ কিয় হ'ল কিয় নাই হোৱা আমি কোৱাতকে মানি লোৱাই ভাল যে মিছ হৈ যায় কেতিয়াবা, কিন্তু এইটো সদায় নহওক তাৰে কামনা থাকিলে। সেই পইণ্টৰ পৰাই বাকীবোৰ সেইটো হয়, পেনাল্টিটো মিছ হোৱাটো মানে এনেকুৱা লাগিছিল মেটচখন পেনাল্টিটোৱে মানে এনেকুৱা এটা পৰিৱেশত লৈ গ'ল আমাক যে আমি এটা গ'ল স্ক'ৰ কৰি অগ্ৰগতি লোৱাৰ ঠাইত অকণমান যাতে মেন অফ দ্য বাবে অকণ ভাগি পৰা ঠাই, মানে এইটো পেনাল্টি ফিলিপতে এইটো গ'ল চান্স কৰিব লাগিছিল। আৰু যি কি নহওক, প্ৰথম হাফত আমি কিন্তু খেলখনত আশা কৰা নাছিলো মানে পঞ্জাৱে ইমান ভাল খেলিব বুলি। সঁচা ভাল খেলিছে, এইটো উইঙৰ পৰা যেনেকুৱা এটেক দিছে, মোৰ প্ৰথমৰ পৰা এনেকুৱা লাগিছে আমি যেন গ'ল কনচিড নকৰো। অৰেঞ্জ কালাৰ জাৰ্চি এনেকুৱা লাগিছে সিহঁতহে নৰ্থ ইষ্ট ইউনাইটেড এফচি হৈ গৈছে আৰু আমিহে মানে পঞ্জাৱ এফচি নিচিনা খেলিছো। এতিয়া সেই কথাবোৰ বাদ দিলো, আমি প্ৰথম হাফত সিহঁতে কৰিলো। আমাৰ ইণ্টাৰেষ্টিং পইণ্টলৈ আহো, পাৰ্থিৱ সুন্দৰ গগৈ, মিন্ময় কি ক'বা? মই ভাবোঁ মই আগৰবাৰো কৈছোঁ পাৰ্থিৱৰ যোনটো স্কিলফুল প্লেয়াৰ আৰু তাৰ যোনটো টেলেণ্ট সি স্কিল শ্ব' কৰিছে আপকামিং প্ৰিভিয়াছ যিমান 3খন মেটছত, তাৰ পৰা আমি এতিয়া ক'ব পাৰোঁ যে হি ইজ গোইং টু বি ওৱান অফ দ্য ছুপাৰষ্টাৰ। এণ্ড মই বহুত প্ৰাউড ফিল কৰোঁ যে সি আমাৰ অসমৰ পৰা আহিছে আৰু আমাৰ অসমক ৰিপ্ৰেজেণ্টো কৰিছে। আৰু ফাৰ্ষ্ট অফ অল হি ইজ নৰ্থ ইষ্টাৰ্ণ, আৰু সেইটো যে নৰ্থ ইষ্টৰ টীমটোত থাকি পেলাই সি ভাল পাৰফৰ্মেঞ্চ কৰিছে, আৰু মই সেইকাৰণে বহুত প্ৰাউড ফিল কৰিছোঁ। আৰু ভগৱানৰ ওপৰত এইটোৱে কৰোঁ যে তাৰ যোনটো পাৰফৰ্মেঞ্চ সি কৰি আছে ওপৰ স্তৰত আৰু যাওঁ, ইণ্ডিয়ান টীমক ৰিপ্ৰেজেণ্ট কৰক, আমি 2026 ৱৰ্ল্ড কাপত তাৰ হৈ সি খেলিবলৈ পাওক। বঢ়িয়া বঢ়িয়া, বহুত ভাল কথা এটা ক'লা মিন্ময়। আৰু দিগবলা কি ক'বা? লং ৰেঞ্জত প্ৰথম কথাটো যদি মই খেলৰ পৰা আঁতৰি আহোঁ, সি অনুপ্ৰাণিত কৰিব আমাৰ অসমৰ প্ৰতিজন অভিভাৱকক নিজৰ সন্তানক ফুটবল খেলাৰ প্ৰতি মন দিব। বহুতে দেখা যায় যে পঢ়াৰ প্ৰেছাৰত আমি কি কৰোঁ, বেছি ক্ষেত্ৰতে কি হয়, আমি পঢ়াৰ ক্ষেত্ৰতো বেছি আগবাঢ়ি আহোঁ, কিন্তু ফুটবলৰ ক্ষেত্ৰতো আমি পিছপৰাই যাওঁ। কিন্তু আমি পাহৰি যাওঁ যে এসময়ত স্বাধীনতা কাপ, ফুটবল, বৰদলৈ ট্ৰফি এইবোৰ অসমতে হৈছিলে। কিন্তু পাৰ্থিৱ চন্দ্ৰ গগৈ যিবোৰ আমি দেখিছোঁ বৰ্তমান উত্থান, যি আউটচাইড অফ দ্য বক্সৰ পৰা গ'ল মাৰা যি কঠিনহো নিচিনা প্লেয়াৰৰ নিচিনা যি ষ্টাৰ প্লেয়াৰৰ নিচিনা যি পাৰফৰ্মেঞ্চ দেখাই আছে 4-3খন মেটছত কণ্টিনিউৱাছলি, মোৰ মতে ইনচাইড খেলৰ ইম্পেক্টতকৈ আউটচাইড খেলৰ ইম্পেক্টো বহুত পেলাব। অন্ততঃ অসমীয়া হওক বা নৰ্থ ইষ্টৰ যি পেৰেণ্টছ হওক, তেওঁলোকক অনুপ্ৰাণিত কৰিব নিজৰ সন্তানক ফুটবলৰ প্ৰতি আকৰ্ষণ কৰিবলৈ। এনেইতো ক'ব গ'লে গ'লটোতো ক'বই লাগিব, অতি সুন্দৰ গ'ল, যিটো কাৰ্ভত গ'ল দিছে। নেষ্টৰকো মানিব লাগিব দেই, বলটো যিটো হৈছে, যেতিয়া নেষ্টৰে বলটো যিটো ওলাই দিছে পাৰ্থিৱক এচিষ্ট কৰি, সেইটো মানিব লাগিব। নেষ্টৰ বহুত ভাল। নেষ্টৰক আমাৰ কি প্লেয়াৰ নিচিনা এতিয়া নৰ্থ ইষ্টৰ ওচৰত আহি পৰিছে এতিয়া।
সেইটো হয়। প্ৰথম হাফত আমি এনেকে আগবাঢ়িলো 1-0 গ'লৰ আমি অগ্ৰগতি ল'লো। আমাৰ লাক উম, ভাল আছিল যে আমি প্ৰথম হাফত একোটা গ'ল স্ক'ৰ কৰা নাছিলো। উম, এতিয়া কথাটো আহে ইণ্টাৰেষ্টিং থিং কি ছেকেণ্ড হাফত যেতিয়া আমি খেল আৰম্ভ কৰিলো, ছেকেণ্ড হাফত খেল আৰম্ভ যেতিয়ালৈকে প্ৰথম যিটো 11 আমি খেলাইছে, যিটো প্ৰথম একাদশ, সেইটো থকালৈকে আমাৰ খেল ঠিকেই চলি আছে। ঠিকেই চলি কিন্তু আহিছিলে। যেতিয়া তোমাৰ ছাবষ্টিটিউচনবোৰ হৈ গৈছে, ৰিডিম তালাং আহিছে, উম, তাৰপিছত তোমাৰ মানবীৰ কটাই ইপছন আহিছে, খেলটো দেখিছা নাই? খেলৰ গতিটো মানে অকণমান পেচিভ হৈ যোৱা নিচিনা, মানে আগতকে খেলটো কমি যোৱা নিচিনা। বিনিময় কি কোৱা? তোমাৰ অবজাৰভেশ্যন? ময়ো সেনেকুৱাই ভাবিলোঁ, কাৰণ মোৰ মতে আমাৰ ফাৰ্ষ্ট টিমটো ভাল হয়, কিন্তু যেতিয়া ছাবষ্টিটিউশ্যন হয় তেতিয়া অলপমান মানে ফৰ্মেশ্যনতে হওক বা প্লেয়াৰৰ মানে যোনটো ফৰৱাৰ্ড মুভিং মটিভেশ্যনটো মোৰ মতে কমি যায়। যেনেকৈ মই স্পেচিয়েলি মেনশ্যন কৰিব বিচাৰোঁ ইয়াৰ নামটো কি আছিলে, যোনটো জিটিন এম এছ। মোৰ মতে আমাৰ জিটিন এম এছৰ যোনটো বলৰ কণ্ট্ৰল বা মই সেইটো আৰু ৰিডিম টেলাঙৰো মানে মানে বহুত ডিচএপইণ্টেড হৈছোঁ সিহঁতৰ খেল দেখি পেলাই। মোৰ মতে আমি জানুৱাৰী ট্ৰেন্সফাৰ উইণ্ড' আমি কিবা এটা চেঞ্জ কৰিবই লাগিব কিবা এটা এইকেইটা, কৰিবই কাৰণ লাগিব। সদায় সদায় পাৰ্থিৱকটো আমি লেফ্ট উইঙত খেলাব নোৱাৰো ন, কেতিয়াবাতো সি উম, ৰেষ্ট দিব লাগিব ন। তো এনেকুৱা এটা আৰু এটা কি প্লেয়াৰ বা এনেকুৱা লাগিব আমাৰ প্লেয়াৰ যোনটো এটলিষ্ট হোল্ড কৰিব পাৰে। আমি লিড লৈ থাকোঁ যদি ফাৰ্ষ্ট হাফত, নেক্সট হাফত এটলিষ্ট হোল্ড কৰি বলটো কেৰি কৰিব পাৰে অপজিশ্যনৰ বল, নহ'লে আমাৰ ঠিক। কাৰণে নিজৰ কাৰণে আমি বিপদ চপাই দিওঁ নিচিনা। এতিয়া ইয়াতে মই আৰু এটা কথা কওঁ, জিটিন এম এছৰ খেল চাই মই ইমান ফ্ৰাষ্ট্ৰেটেড হ'লো, বিশেষকৈ এইখন মেচত। এটা ভাল পাছ উলিয়াই দিব নোৱাৰে হে, এটা 1-1 পাছত উলিয়াই দিব নোৱাৰে। গিবছনে বল খুজি থাকে, ইফালে নেষ্টৰে বল খুজি থাকে, বল এটা উলিয়াই দিব নোৱাৰে। এটা চিম্পল চিলি মিষ্টেক কৰি গোটেই খেলৰ মোমেণ্টাম বৰবাদ কৰি দিয়ে। সি কিয় আছে বিপদ? জিটিনৰ প্ৰব্লেমটো হৈছে কি, যিটো মোৰ দৃষ্টিকোণৰ পৰা দেখোঁ, মানে যোনটো আমাৰ প্লেয়াৰ স্কেনিং বুলি কয়, এইটো সাধাৰণ কথা, অত্যন্ত সাধাৰণ কথা, কিন্তু স্কেনিংটো মোৰ অলপ তেওঁৰ ক্ষেত্ৰত অলপ কম মানে হোৱা যেন দেখা পাওঁ। কিয়নো তেওঁ যদি স্কেন কৰে দেখিব যে বহুত ফ্ৰী স্পেচ খালী থাকে, তেতিয়া কিন্তু তেওঁ বলটো পাছ নকৰে আৰু বলটো নিজে হোল্ড কৰি ৰাখে, আৰু শেষত গৈ পেলাই কি অপনেণ্টৰ হাতত দি থৈ গুচি আহে। বহুত যথেষ্ট ফ্ৰাষ্ট্ৰেটেড হ'লেও দেখি পেলাই বাৰু। মই কিন্তু এটা কথা বুজি পোৱা নাই মিন্ময় আৰু দেৱাংগ, এটা কথা, পাৰ্থিৱক আঁতৰাই পেলাই প্ৰজ্ঞান আহিলে, এইটো কি মাইণ্ডছেট প্ৰদৰ্শন কৰে? এইটো ডিফেন্সিভ মাইণ্ডছেট প্ৰদৰ্শন কৰে নেকি কোচৰ? মোৰ মতে সেইটোৱে লাগে, কাৰণ মোৰ মতে পাৰ্থিৱতকৈ প্ৰজ্ঞান মোৰ ডিফেন্সিভ প্লেয়াৰ আই থিংক, আৰু সি এজ এ DMF খেলে, মানে ডিফেন্সিভ মিডফিল্ডাৰ হিচাপে, ফৰৱাৰ্ড হিচাপে খেলে। তো আই থিংক সেই হিচাপে চাগে বেনালীয়ে ভাবিছে আমি আগৰ 3 পইণ্টছ ল'ব নাই, এটলিষ্ট ড্ৰ কৰোঁ, কাৰণ পাঞ্জাৱৰ প্ৰেছাৰ বহুত বাঢ়ি গৈছিলে আমাৰ। সেইটো হয়। সেইটো হয়। য়েছ, এতিয়া সেইমতে কি হয়, টেকটিকেলি চাগে মোৰ মতে এজন ডিফেন্সিভ মিডফিল্ডাৰ অনাটো বেছি ভাল আছিল, সেইকাৰণে পাৰ্থিৱৰ লেফ্ট উইঙৰ পৰা। আৰু তুমি চাবাচোন, পাৰ্থিৱে আমি কওঁ আমি তাৰ শ্বুটিং কেপাচিটি, কিন্তু সি হেভ টু ৱৰ্ক অন হিজ ফিজিক এণ্ড হিজ ষ্টেমিনা। অলপ তুমি চাবাচোন সি সেইটো হয়। ভাগৰি যোৱা নিচিনা লাগিছিল, মই কেমেৰাত সেইটো হয়। যেতিয়া মই মেচখন সি লাগিছিল অলপ ভাগৰি গৈছিলে। সেইকাৰণে মোৰ মতে সেইটো তাৰ ফিটনেছৰ লগতো কথা আছে। তো কোচে তাক বেছি সময় খেলালে সি ইঞ্জুৰি প্ৰ'নো হ'ব পাৰে, কোনেও নাজানে। আমি এতিয়া কোচে আৰু তাৰ যোনটো ফিজিঅ' টিমবিলাকে চাগে কিবা এটা ছিগনেল দিছে যে সি তাক নিশ্চয়। লৈ আহক, তাক ৰেষ্ট লাগে। অলৰেডি সি প্ৰায় 60-70 মিনিট খেলিলে খেলিছে, আৰু সি খেলিছে। আহিব লাগে। এতিয়া আৰু এটা কথা, তোমাৰ ইণ্টাৰেষ্টিং কথা এটা দেই, এইটো আমি যিটো গ'ল কনচিড কৰিছো পঞ্জাৱ এফচিৰ পৰা, সেইটো গ'লটো কিন্তু কনচিড কৰিব নালাগিছিলে। নালাগিছিলে বহুত, একদম অপেন কৰি দিছে, তাক কোনো মাৰ্কিং কোনো নকৰিলে, মাৰ্কিঙে কৰা নাই। মাৰ্কিং একো নাই। মাৰ্ক নাই। এনেকেনো গ'ল স্ক'ৰ কৰা ইমান ধুনীয়া, মানে ইজি গ'ল স্ক'ৰ কৰি গুচি গৈছে ভাই। অকণমান ডিফেন্সৰ এইটো অকণ মন কৰিব লাগিব, অকণমান ইম্প্ৰুভ কৰাটো বহুত ইম্পৰ্টেণ্ট। এতিয়া আৰু নেক্সট কথাটো হ'ল কি, যিবোৰ প্লেয়াৰ আহিছে, ৰিডিম প্লেয়াৰৰ আগৰ নিচিনা পাৰফৰ্মেঞ্চ মই দেখা নাই। এইবাৰ মানে সি অকণমান গধুৰ লাগিছে প্লেয়াৰটো, মানে মুভমেণ্টটো বহুত গধুৰ সেই আগৰে লাগিছে। সেই আগৰ যোনটো ফুৰ্তিলাপনটো নাই সেইটো বস্তুটো আগত। এতিয়া মেটচখন ঠিকে আছে, অভাৰঅল প্ৰদৰ্শন ঠিকে থাকিলে। আমি আশা কৰাতকৈ বহুত তলত গ'ল। ভাগ্য ভাল যে আমি ড্ৰ খেলিলোঁ, ভাগ্য ভাল বুলিয়ে পাওঁ, কাৰণ বহুতকেইটা শ্বট সিহঁতে মিছ গ'ল, বা আমাৰ মিৰ্চাও ভাল খেলি পেলাই কেইটামান গ'ল বচাইছেও। ষ্টেটনো কি হ'ল সেইটো আমি জানিম এতিয়া দিগদাৰ লাগে। ঠিক আছে, মই যদি ষ্টেটৰ ফালৰ পৰা কওঁ, এতিয়া যোন অফিচিয়েল চাইট হয় ISL ৰ, তাৰ ফালৰ পৰা যদি কওঁ, ইয়াত দেখা গৈছে যে পজিশ্যন বেছত আমাৰ নৰ্থ ইষ্টতকৈ পাঞ্জাৱৰ বেছি আছে। বেছি আছে নেকি? বেছি আছে, পজিশ্যনো বেছি কৰিছে সিহঁতে প্ৰেছাৰো দিছে, প্লাছ পজিশ্যনো কৰিছে। এটা পজিটিভ গেম প্লে প্ৰদৰ্শন কৰিছে। এটা আই লিগৰ নিচিনা টিমৰ এটা ISL লৈ উন্নীত হৈ ISL টিম এটাক ডমিনেট কৰাটো মোৰ মতে পাঞ্জাৱৰ ফালৰ পৰা এটা পজিটিভ
পইণ্ট এটা মই ক'ব আৰু পাৰোঁ। কথা এটা শুনা, যদি জৰ্ডান গ্ৰিলে খেলাহেঁতেন আমি স্ক'ৰ সিও কৰিলে আমাৰ এগেইনষ্ট সি সেইটো নিশ্চয় হ'লহেঁতেন। এতিয়া প্ৰথম আহিলে বল পজিশ্যন সিমান, পাছিং একুৰেচিও যদি দেখা যায় এই ষ্টেটৰ মতে 76% হ'ল আমাৰ পাঞ্জাবৰ আৰু আমাৰ হ'ল 69%, যথেষ্ট কম, 70তকৈ কম। যদি কি পইণ্ট, ইয়াতো ষ্টেট বহুত আছে, তাৰে কি পইণ্ট হিচাপে যদি কওঁ, নাম্বাৰ অফ পাছেছৰ ক্ষেত্ৰতো পাঞ্জাব FC আগুৱাই আছে আমাতকৈ। 398টা তেওঁলোকে পাছ কৰিছে আৰু আমি কৰিছোঁ 323টা। আটাইতকৈ ইম্পৰ্টেণ্ট লাষ্ট এটা ষ্টেট আছে, সেই ষ্টেটটো হ'ল ক্ৰচেছ। সেইটো ষ্টেটত চাওঁ, বিশ্বাস নকৰিবা পাঞ্জাবে কেইটা দিছে জানা? 23টা ক্ৰছ দিছে। আৰু আমি তাৰ বিপৰীতে কেইটা দিছোঁ মৃন্ময়? 2টা 3টা 4টা নহয়, 9টা। কিমান কম? টেষ্ট স্ক'ৰ 9টা। বাৰু সি যি কি নহয়, ষ্টেটটো আমি জানিলোঁ, দিবলৈ পৰা আমি গম পালোঁ মেটচখন কেনেকৈ খেলিলোঁ আমি। নৰ্থ ইষ্ট ইউনাইটেড ফেনৰ হৈ পেলাই আমি বহুত ধন্যবাদ নৰ্থ ইষ্ট ইউনাইটেডৰ ফেন যিবোৰ উপস্থিত আছিলে ষ্টেডিয়ামত আৰু ছাপোৰ্ট কৰিলে আমাক। বহুত ধন্যবাদ, তাৰ বহুত কাৰণে ধন্যবাদ। আৰু মই এটা কথা স্পেচিয়েল এনাউন্সমেণ্ট কৰিব বিচাৰিছোঁ, যেতিয়া এইবাৰ যোনটো 26ৰ মেটচখন হ'বলৈ গৈ আছে, নৰ্থ ইষ্টৰ মেনেজমেণ্ট ফালৰ পৰা টিকেটৰ দাম কমোৱা হৈছে। 49 ৰুপিছৰ পৰা আৰম্ভ কৰিছে 159 আৰু 149। চ' আল্টিমেটলি মেনেজমেণ্টটো বিচাৰিছে যে ফেনবিলাক আহক, চাওক, ফেন্সবিলাক ষ্টেণ্ডত আহিব আৰু টিমক ছাপোৰ্ট কৰিব। আৰু ময়ো ভাবোঁ যে এইবাৰ টিমে পজিটিভ পাৰফৰ্মেঞ্চ দেখাব আৰু ফেন্সৰ উপস্থিতিত আৰু ভাল পাৰফৰ্মেঞ্চ কৰে সাধাৰণতে ফেন্সবিলাকে। চ' নেক্সট মেচ 21 অক্টোবৰ কাৰ লগত আছে? কেৰালা ব্লাষ্টাৰ্ছ FC। ডাঙৰ য়েল্ল' সৈন্য, কেৰালা ব্লাষ্টাৰ্ছৰ লগত ভাল লাগে। আমাৰ হোম আমাৰ হোম হ'ব লাগে আমাৰ হোম নেকি? আমাৰ হোম ন? বঢ়িয়া। কেৰালা ব্লাষ্টাৰ্ছক আমি আদৰণি জনাম। বহুত ষ্ট্ৰং টিম। আৰু আমাৰ ISLৰ যে চবতকে আমি ফ্ৰেণ্ডলি যদি ফেন্স আছে, আমি কেৰালা ব্লাষ্টাৰ্ছে আমাক খুব ছাপোৰ্ট কৰে, আমিও বহুত ছাপোৰ্ট কৰোঁ। তো আমাৰ দুইটাৰ মাজত খুব আমাৰ বণ্ডিং এটা আছে, মই আগৰ পৰাও দেখিছোঁ আগৰ ছিজনত। তো এজ এ ফ্ৰেণ্ডলি আমি মানে বন্ধুৰ লগত খেলি থকাৰ নিচিনা কম্পিটিটিভনেছ থাকিব। KBFC, KBFC। আজি মেটচখন আমি ডিছকাছ কৰিলোঁ পাঞ্জাব FC আৰু নৰ্থ ইষ্ট ইউনাইটেড FCৰ লগত। 1-1 মেটচখন ড্ৰ হ'ল। নেক্সট মেচ আছে কেৰালা ব্লাষ্টাৰ্ছৰ লগত, আমাৰ হোম গেম। মেটচখন মই প্ৰেডিক্ট কৰিছোঁ নৰ্থ ইষ্ট ইউনাইটেড FC জিকিব আৰু বহুত সৰু মাৰ্জিনত জিকিব, 2-1 জিকিব বুলি মই প্ৰেডিক্ট কৰিছোঁ। মৃন্ময়? মোৰ মতে 1-0 ছেম। মই যেনেকৈ পাঞ্জাৱৰ ক্ষেত্ৰত কৈছোঁ এইবাৰো কওঁ, আৰু মোৰ মতে হৈছিলে 1-0 হ'লহেঁতেন যদি গ'লটো স্ক'ৰ কৰিব নিদিয়াহেঁতেন। চ' 1-0 for North East United FC. মই কৈছোঁ এটা ডাঙৰ হিউজ মাৰ্জিনত 3-1 জিকিব নৰ্থ ইষ্ট ইউনাইটেড FC। ডাঙৰ ক্লেইম দেই। 3-1 জিকিব ডাঙৰ ক্লেইম। আৰু ঠিক আছে, ইণ্টাৰেষ্টিং হ'ব মেটচখন। চবেই আহক, চাওঁ, ধুনীয়াকৈ উদযাপন কৰোঁ। আৰু পূজাৰ শুভেচ্ছা থাকিলে আমাৰ ভোটজলকা টক্সৰ ফালৰ পৰাও। আৰু ইয়াৰ গৈ পেলাই আজি ভোটজলকা টক্সৰ মঞ্চৰ পৰা মই দেৱাংক, মৃন্ময়, হাৰ্দিক পলৈ আপোনালোকক বিদায় মাগিছোঁ। ধন্যবাদ। The first challenge goes for a shot.